সুমেধা লাইক কুকিং। আজি চাওক মই এটা নতুন ৰেচিপি বনাব গৈ আছোঁ। এয়া চাওক ৰৌ মাছৰ পোৱালি, ইয়াত মই 1 কেজি মান ৰৌ মাছৰ পোৱালি ইয়াত কাটি থৈছোঁ। এতিয়া মই এইটো আঞ্জা বনাম। ইয়াৰ কাৰণে আমাক লাগিব এয়া চাওক আলু কাটি থৈছোঁ মই, আৰু অলপ বিলাহী গ্ৰেট কৰি লৈছোঁ, অলপ আদাৰ পেষ্ট বনাইছোঁ আৰু পিঁয়াজৰ পেষ্ট বনাই থৈছোঁ। তাৰ কাৰণে অলপ মই ইয়াতে এচামুচ জলকীয়া গুড়া, এচামুচ হালধি, এচামুচ জিৰা গুড়া এনেকৈ পানীৰে অলপ মিহলি কৰি থৈছোঁ। এইটো মই চব্জি, তাৰপিছত এইটো মই এতিয়া নিমখেৰে সানি থৈছোঁ মাছবিলাক। হালধি আৰু নিমখেৰে সানি লোৱা মাছবিলাক এতিয়া মই ভাজিম। দিয়া কেৰাহীত দি তেল গৰম হৈছে, তাৰপিছত ভাজি আছোঁ মই। এয়া মাছবিলাক মই ভাজি শেষ কৰিলোঁ। এতিয়া এয়া চাওক সৰিয়হ ফোৰণ দিছোঁ, এতিয়া পিঁয়াজ, কটা পিঁয়াজ, পিঁয়াজ দি বিলাহী লাৰি থাকক। পিঁয়াজবিলাক ৰঙচুৱা ভজা হ'লে মই মছলা দি দিম। মই এইটো আদা বটাটো দি আছোঁ, তাৰপিছত মই বিলাহী দিছোঁ, তাৰপিছত পিঁয়াজ বটাটো দিছোঁ। এতিয়া যিবিলাক মই মছলা মিক্স কৰি থৈছিলোঁ এইটো অলপ দি আছোঁ। মছলাবিলাক মই ভাজি আছোঁ। অলপ নিমখ দি দিছোঁ ইয়াতে। মই ইয়াতে আলু দিলোঁ। এতিয়া মাজে মাজে মই এতিয়া চলাই যাম চামুচ, এনেকৈ লাৰি থাকিব আৰু অলপ পানী দি দিব। এনেকৈ থৈ দিম মই অলপ সময়, অলপ গৰম পানী অলপ ৰেডি কৰোঁ মই ইয়াত দিবলৈ। এনেকৈ চলাই যাওঁ, মছলাবিলাক আৰু আলু এনেকুৱা মিলি গৈছে। এতিয়া অলপ পাছত মই অলপ গৰম পানী দি দিম ইয়াত। এইটো অলপ শুকাই গৈছে, মই অলপ গৰম পানী দি আছোঁ। চাওক আলুবিলাক যেতিয়া বইল হ'ব, মাছবিলাক এৰি দিম। আলু মই চালোঁ, এতিয়া আলুবিলাক অলপ নৰম হৈছে। এতিয়া মই ইয়াত মাছবিলাক এটা এটা এৰি দিম। অলপ মাছটো এৰি মই ঢাকনিৰে ঢাকি দিম। 5 মিনিট সময় এইটো মাছৰ লগত, মাছ আলুৰ লগত অলপ হ'ব লাগিব। মই ঢাকি দিলোঁ। চাওক এয়া মাছৰ আঞ্জা পূৰা ৰেডি হৈ গৈছে। চাওক কি ধুনীয়া ৰং হৈছে। এতিয়া আলুবিলাকো গলি গৈছে। এতিয়া অলপ মই টেঙা অলপ দি দিওঁ। টেঙা মানে নেমু অলপ চেপি দি আছোঁ। চেপি দিয়ক, টেষ্টটো আৰু বেছি উঠি মাছৰ আঞ্জা ৰেডি হৈ গৈছে। এতিয়া যদি আপোনালোকক এই ৰেচিপিটো যদি ভাল লাগিছে তেনেহ'লে কমেণ্ট বক্সত শ্বেয়াৰ কৰিব আৰু লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো। আৰু আগলৈ আৰু ভিডিঅ' লৈ মই আহি আছোঁ। বাই বাই।